হয় বন্ধুসকল, ওয়েলকাম টু মাই নিউ ব্লগ। তো এতিয়া আগত আছোঁ চক বাগানৰ মাজত আছোঁ। আমাৰ ঘৰৰ পিছফালে মানে বেক চাইডে আছে বাগানখন। চক কিমান ধুনীয়া লাগিছে ৰাস্তাত। সেইদিনাখন বনাইছিলোঁ মানে তাত ভিডিঅ', কিন্তু ইমান এটা ভাল হোৱা নাছিলে আৰু কপিৰাইট আহি গ'ল, কাৰণ কিছুমান মিউজিক ব্যৱহাৰ কৰিছিলোঁ তো সেইটো কাৰণে কপিৰাইট আহি গ'ল। চ' ভিডিঅ'বিলাক ডিলিট কৰিবলগীয়া হ'ল। তো এতিয়া আকৌ ভাবিছোঁ আজি অলপ ভালকৈ বনাওঁ। তাৰ আগতো সেইদিনাখন যিমান ভালকৈ বনাইছিলোঁ আজি তাৰ আগতো অলপ ভালকৈ বনাই দেখুৱাম আপোনালোকে ভিডিঅ'বিলাক লাষ্টলৈকে চাই থাকক। সেইটো যে দেখিছে বিল্ডিংটো, সেইটোৱে হ'ল আমাৰ নামৰূপৰ হাঁহ কাৰখানাটো। চাই লওক, সেইটোৱে হ'ল আমাৰ নামৰূপৰ হাঁহ কাৰখানাটো। তই এইফালে গৈ আছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে লাইক নকৰে, কমেণ্ট নকৰে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, অলপ ছাপোৰ্ট কৰিব, চেনেলটো শ্বেয়াৰ কৰিব যিমান পাৰে। আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, তো সেইটোৱে কথা। এইফালে পাৰ হৈ যাব লাগিব এতিয়া। এইখন দলং দেখিছে নহয়, আৰু এইটো হৈছে সৰু এটা নলা। চক এইটো নলা বৈ গৈছে বাগানৰ মাজেৰে। বহুত ডাঙৰ নলা আছে, দ আছে দেই বহুত। এইটো চক শিলৰ ৱাল, একদম মজবুত শিলৰ ৱাল হয়। লাইক শিলৰ বাউণ্ডেৰী ৱাল দিছে। এইটো ওপৰত ফেঞ্চিং লগোৱা আছে, পাৰ কৰিব নোৱাৰে। সেইটো ভাবি ল'ব। এইটো মানে এইফালে গেছ পাইপ গৈছে নদী শিপাৰ ফালে। নদী শিপা মানে চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে। সেইটো পাৰলৈ এই পাইপডাল গৈছে। চক সেইডাল আছে পাইপডাল, সেইডাল তলত দেখিছেনে পাইপডাল, সেইডাল সেইফালে গৈছে নদী শিপাৰলৈ পাইপডাল গৈছে। মানে পঢ়ি লওক এবাৰ, পাইপলাইনটো যোনটো গৈছে ন, সেইটো নামটো পঢ়ি লওক। এইফালে গৈ 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 হয় সেইটো পাৰে পাণবাৰী, মানে চৰাইদেউ ডিষ্ট্ৰিক্টত পাইছেগৈ। এই ঘাট দলংখন এইটো চাইডে গ'লে আগত পাহাৰখন দেখিছেনে, মোৰ আঙুলি য'ত আছে সেই পাহাৰখন এডোখৰতে আছে। দিলীঘাটৰ ব্ৰিজখন। বৰশীটো পাইছে নদী কিনাৰত আছে, বহুত ইমান ধুনীয়াকৈ। এইফালে পানী বৈ গৈ আছে, পানী লাহে লাহে সেইফালে নদীত পৰিছেগৈ। এইফালৰ পৰা পানী আহিছে। আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ কিমান কষ্ট কৰিছোঁ। চক কেনেকুৱা ৰাস্তা দেখি গৈছোঁ। চক দেখিছেনে, পানী পানী পানী। গতিকে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। পানী বৈ গৈছে চক এইফালে, সেইফালে পানী বৈ 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 এইফালে গৈ নদীত পৰিছেগৈ। তো তেনেকুৱা লেল এটা ৱাটাৰ গছ ক'ত আছোঁ মই এতিয়া বৰ্তমান? নদী কিনাৰ মানে এখন গাঁও আছে, তো তাত আছোঁ এতিয়া বৰ্তমান মই। আপোনালোকে চাই লওক ঘৰবিলাক, নদী পাৰত আছে মানে এইবিলাক সৰু গলি দেখিছেনে। এইটো সেইফালে আগত যাব পাৰি, ৰাস্তা আছে মানে ৰাস্তাত আগত ওলাবগৈ পাৰি। এতিয়া নাযাওঁ তো মই এইফালে যাম, তো সেইটো কাৰণে বলক গৈ থাকোঁ।